আগৰ যাওঁ মাছ ঐ ৰচোন কি মাছ আনিছে মিঠা পুৰি পাৰি চাওঁ চাওঁ সৰু সৰু দেখোন কেনেকৈ দিছ 80 টকা পোৱা এই ডাঙৰ পোৱালি ৰৌ পোৱালি এটা দেখাচোন মাত্ৰ এটাই ল'ব হেল্ল' এটা দিলেই হ'ব এটা বেছিকৈ ল'ব অলপ হেল্ল' মানুহ থাকোঁ দুটা মই আৰু মানুহজনী ল'ৰা দুটা থাকে বাহিৰত এইখিনি ডাঙৰ মাছ লৈ কি কৰিম এটা মাত্ৰ দেচোন মানে বৰ হিচাপী মানুহ এটা মাছ লাগে দাদা এইটো কিলো এইটো কিমান হ'ব 800 গ্ৰাম মান হ'ব কিমান দিব লাগিব 240 টকা দিব এইটো জুখিছাচোন এইটো 1 কিলোৱে হ'ব পালা আৰু নলাও দিয়া তই জোখচোন জোখ এইয়া দেখিলি মই কৈছিলোঁ নহয় 1 কেজি আছে হিচাপত কেঁচা এতিয়া 40 টকা বেছিকৈ দিব লাগিব হ'ব দে উপায় তোৰ মই টেষ্ট খাব নোৱাৰোঁ দে দে লওক হ'ব দে দেই ঠিকে আছে দে